ভাই ভাই বুলি কোৱা যে মিচিংসকলে আজি আমাৰ অসমীয়াৰ ওপৰত এনেকুৱা এটা মাধমাৰ দিছে আৰু যিটো পৰিস্থিতিত আমাৰ এইফালে আইতা এগৰাকী দেখিছে ন, আইতাগৰাকী কেনেকৈ আমাৰ আজি ৰাজপথলৈ ওলাই আহিব লগা হৈছে আৰু এতিয়া কিমান গৰম আপোনালোকে হয়তো যথেষ্ট জনাৰ পিছতো আইতাগৰাকী কেনেকৈ ৰাস্তাৰ মাজলৈ ওলাই আহিবলগীয়া হৈছে প্ৰতিবাদ কৰিবলৈ, নিজৰ ভেটি মাটি ৰক্ষা কৰিবলৈ এইটো পৰিস্থিতি কৰা হৈছে। আমাৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদৰ লগত সহযোগিতা সকলোৱে থাকিব আৰু দুটা লাইন কৰি আমি জিলা আয়ুক্ত কাৰ্যালয়লৈ আমি আগবাঢ়িম আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। এই সংগ্ৰাম চলিছে মিচিং সাহিত্য পৰিষদৰ পৰা অনা মিচিং গাঁওসমূহ কৰ্তন কৰক, মিচিং ছাত্ৰ সাহিত্য পৰিষদৰ ভিতৰৰ পৰা অনা মিচিং মানুহৰ গাঁওসমূহ কৰ্তন কৰক, কৃষিভূমি কৰ্তন কৰক, কৃষিভূমি কৰ্তন কৰক, অনা মিচিংসকলক লৈ কৰা ৰাজনীতি বন্ধ কৰক, অনা মিচিংসকলক লৈ কৰা ৰাজনীতি বন্ধ কৰক। আমাৰ দাবী, আমাৰ দাবী, এই সংগ্ৰাম চলিছে, আমাৰ সংগ্ৰাম চলিছে, আমাৰ দাবী, অনা মিচিং ঐক্য জিন্দাবাদ, অনা মিচিং ঐক্য জিন্দাবাদ, অনা মিচিং ঐক্য জিন্দাবাদ, অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, আমাৰ দাবী, সংগ্ৰাম চলিছে, অনা মিচিং ৰাইজৰ গাঁওসমূহ কৰ্তন কৰক, কৃষিভূমি কৰ্তন কৰক, মিচিং ছাত্ৰ সাহিত্য পৰিষদৰ সীমাৰ পৰা অনা মিচিং গাঁওসমূহ কৰ্তন কৰক। এই জুই জ্বলিছে, এই জুই জ্বলিছে, ৰমেশ বাবু হাই হাই, ৰমেশ বাবু হাই হাই, ৰমেশ বাবু হুঁচিয়াৰ, ভুৱন বাবু হাই হাই। সংগ্ৰামী অতিথিসকল সকলোৱে বহি দিয়ক। আমাৰ সন্মানীয় সতীৰ্থসকল, আপোনাসকলে নিৰৱতা অৱলম্বন কৰি শান্তি শৃংখলাভাৱে ৰাষ্ট্ৰীয় ঘাইপথতে বহিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। সতীৰ্থ সংগ্ৰামীসকল সকলোৱে নিৰৱতা অৱলম্বন কৰি বহি দিয়ক। আপোনাসকলে নিৰৱতা অৱলম্বন কৰি শান্তি শৃংখলাবদ্ধভাৱে ৰাষ্ট্ৰীয় ঘাইপথতে আপোনালোকে বহি দিয়ক। সংগ্ৰামী সতীৰ্থবৃন্দ, আপোনাসকললৈ আমাৰ বিনম্ৰভাৱে অনুৰোধ, আপোনাসকলে শান্তি শৃংখলাবদ্ধভাৱে নিৰৱতা অৱলম্বন কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আপোনালোকে বহি দিয়ক। সতীৰ্থবৃন্দসকল, প্ৰতিবাদ আমাৰ অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ। আজি এই প্ৰতিবাদ আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ প্ৰতিবাদ। আজি এই প্ৰতিবাদ আমাৰ ভেটি আৰু মাটি ৰক্ষা কৰাৰ প্ৰতিবাদ। 2004 চনৰ পৰা আমি বাৰে বাৰে প্ৰতিবাদ কৰি আহিছোঁ যে আমি অনা মিচিংসকলে মিচিং সাহিত্য পৰিষদৰ সীমাৰ ভিতৰত থাকিব নিবিচাৰোঁ। কিন্তু তাৰ পিছতো আমাৰ গাঁওসমূহ এইবাৰ যি খচৰা তালিকা প্ৰকাশ পাইছে, তাত অন্তৰ্ভুক্ত হৈছে। সেইকাৰণে আমাৰ আহ্বান থাকিব, আজি যি স্মাৰকপত্ৰ আমি প্ৰদান কৰিম তাৰ পৰা আমাৰ আহ্বান থাকিব অসম চৰকাৰলৈ, আমাৰ যাতে এঘৰো অনা মিচিং গাঁও এডৰাও কৃষিভূমি তেখেতলোকৰ পৰিষদৰ ভিতৰত নাহে। ৰমেশ বাবু হুঁচিয়াৰ, ৰমেশ বাবু হুঁচিয়াৰ।
ইফালে বহুত ৰ'দৰ গোটেইখিনি হেৰি কৰি তাত সকলো ৰাইজ ওলাই আহিছে।